8 অক্টোবৰ 2025 তাৰিখ বুধবাৰ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব জানো আহক। মেঘ ৰাশি নিজৰ চিন্তা আৰু শক্তি সেই সপোনেৰে পূৰ্ণ কামত লগোৱা উচিত যিবোৰ আপুনি বাস্তৱত ৰূপায়ণ কৰিব পাৰে। কেৱল ইচ্ছা কৰিলেই নহ'ব, চেষ্টাৰ অবিহনে কেৱল ইচ্ছা কৰাটোৱেই আপোনাৰ সমস্যা। আজি আপুনি ধন খৰচ কৰাৰ লোকচান বুজিব পাৰিব। প্ৰেম জীৱনত নতুন আশাৰ কিৰণ নামিব। ব্যৱসায়ীসকলৰ নিবিচৰা যাত্ৰাই মানসিক অশান্তি দিব পাৰে। চাকৰি কৰা লোকসকলে অফিচৰ যা তা কথাৰ পৰা বাচি থাকিব। আজি গুৰুত্বপূৰ্ণ বিষয়ত মনোযোগ দিয়ক। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হ'ব। বৃষ ৰাশি জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। আজি জানি বুজি কাম কৰিলে আৰ্থিক লাভ হ'ব পাৰে। নিজৰ অতিৰিক্ত সময় নিস্বাৰ্থ সেৱাত দিয়ক, যিয়ে আপোনাক আৰু পৰিয়ালক সুখ আৰু সন্তুষ্টি দিব। সাৱধান হওক, আপোনাৰ প্ৰিয়জনে আপোনাক অতিৰিক্ত প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব পাৰে। অংশীদাৰী ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। অংশীদাৰে বেয়াভাৱে লাভ উঠাব পাৰে। বাহিৰত যোৱাৰ পৰিকল্পনা শেষ মুহূৰ্তত বাতিল হ'ব পাৰে। এই দিনটো আপোনাৰ বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। মিথুন ৰাশি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। বিদেশত থকা মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আৰ্থিক লাভ হ'ব। জীৱন সংগীৰ লগত কাজিয়াৰ বাবে মানসিক অশান্তি হ'ব, কিন্তু আপুনি সকলো সলনি কৰিব পাৰে। প্ৰেমিক-প্ৰেমিকাই আপোনাৰ কথা বুজি নোপোৱা যেন লাগিলে আজিৰ দিনটো তেওঁৰ লগত কটাওক আৰু স্পষ্টকৈ কথা কওক। আপোনাৰ সৃজনাত্মক ক্ষমতাই প্ৰশংসা লাভ কৰিব। খেলা-ধূলাত ইমানো ব্যস্ত নহ'ব যাতে প্ৰভাৱ পৰে। বৈবাহিক জীৱনৰ বেয়া স্মৃতি পাহৰি আজিৰ দিনটো আনন্দ লওক। কৰ্কট ৰাশি দূৰণিবতীয়া যাত্ৰাৰ পৰা বিৰত থাকক, কাৰণ আপুনি বৰ্তমান দুৰ্বল। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। সন্তানে জীৱন জটিল কৰিলে মৰমেৰে বুজাওক। কেৱল মৰমেহে মৰম আনিব পাৰে। ৰোমাঞ্চ অধিক আনন্দদায়ক আৰু ৰোমাঞ্চকৰ হ'ব। কেৰিয়াৰৰ উন্নতিৰ বাবে নতুন দক্ষতা শিকাৰ গুৰুত্বপূৰ্ণ। আজি আপুনি নতুন কিতাপ এখন কিনি বন্ধ কোঠালিত গোটেই দিনটো অতিবাহিত কৰিব পাৰে। আপুনি জীৱনসংগীৰ লগত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। সিংহ ৰাশি আপোনাৰ অসীমিত উৰ্জা আজি ভাল কামত খটুৱাওক। পাৰ্টিত আপুনি এনে এজন ব্যক্তিৰ সৈতে চিনাকি হ'ব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ বহুমূলীয়া উপদেশ দিব। ঘৰুৱা কামৰ বাবে আজি দিনটো ভাল হ'ব। প্ৰিয়জনৰ উপস্থিতিত আপোনাৰ কাম পিছ পৰি থাকিব। কামত চাপ পৰিব পাৰে, কিন্তু তাৰ পৰা বিৰতি লৈ আপুনি জীৱনসংগীৰ সৈতে সময় কটাব পাৰিব। আপুনি অনুভৱ কৰিব যে জীৱনসংগীৰ ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে। কন্যা ৰাশি বহুদিনীয়া ভাগৰুৱা অনুভৱ আৰু অশান্তিৰ পৰা আৰাম পাব। স্থায়ী সমাধানৰ বাবে জীৱনশৈলীৰ সাল-সলনি অনাৰ প্ৰয়োজন আছে। ধনৰ আগমন হ'লে আৰ্থিক সকাহ পাব। আপুনি চিনাকি কোনোবাই আৰ্থিক সমস্যাৰ বাবে ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হ'ব। অপ্ৰত্যাশিত আলহীয়ে সময় অপচয় ঘটাব পাৰে। বৈবাহিক জীৱনত প্ৰেম আৰু ভাল খাদ্যৰ অভিজ্ঞতা লাভ কৰিব। তুলা ৰাশি আজিৰ দিনটো সুখেৰে ভৰা। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ সম্ভাৱনা আছে আৰু পূৰ্বে ধাৰ দিয়া পইচা ঘূৰাই পাব পাৰে। আপোনাৰ সহজ জীৱনশৈলীয়ে ঘৰত অশান্তি কৰিব পাৰে। দেৰিকৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। মনৰ দুখ বৰফৰ দৰে গলি যাব। আজি আপুনি উচ্চ লক্ষ্য ৰাখিব পাৰে, কিন্তু আশা কৰাৰ ধৰণে ফলাফল নহ'লেও হতাশ নহ'ব। ছাত্ৰ-ছাত্ৰীসকলে বন্ধুত্বৰ বাবে সময় অপচয় নকৰি পঢ়াত মনোযোগ দিয়ক। বিবাহিত জীৱন আজি এটা সুস্বাদ্য মিঠাইৰ দৰে হ'ব। বৃশ্চিক ৰাশি আপোনাৰ দয়াৱান প্ৰকৃতি আশীৰ্বাদ স্বৰূপ হ'ব, যিয়ে আপোনাক বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আজি আপুনি সহজতে পইচা জমা কৰিব পাৰিব। পূৰ্বৰ ধাৰ ঘূৰাই পাব অথবা নতুন পৰিযোজনাত ধন আৰ্জিব পাৰিব। সন্তানে ৰোমাঞ্চকৰ খবৰ আনিব। বেয়া অভ্যাসৰ বাবে প্ৰেমাস্পদৰ খং উঠিব পাৰে। খৰচী কামত হাত দিয়াৰ আগতে চিন্তা চৰ্চা কৰক। পাৰ্কত অচিনাকি লোকৰ সৈতে তৰ্ক হোৱাৰ বাবে মন বেয়া হ'ব পাৰে। দীঘলীয়া সময়ৰ অন্তত জীৱন লগৰীৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ পাব।
ধনু ৰাশি মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। ঘৰৰ সৈতে জড়িত নিৱেশে লাভ কঢ়িয়াই আনিব। পাৰিবাৰিক সমস্যা বা জীৱনসংগীৰ সৈতে অশান্তিয়ে মানসিক চাপ দিব পাৰে। প্ৰিয়জনৰ লগত ফোনত কথা পাতি আজি আপুনি ৰোমাঞ্চিত অনুভৱ কৰিব। প্ৰফেশ্যনেল দক্ষতা বৃদ্ধি কৰি কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খোলক আৰু সফলতা লাভ কৰক। পৰামৰ্শ দিবলৈ সংকোচ নকৰিব, ইয়াৰ বাবে প্ৰশংসা পাব। জীৱনসংগীৰ লগত মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। মকৰ ৰাশি হতাশাৰ পৰা বাচিবলৈ সন্তানৰ লগত মূল্যৱান সময় কটাওক। তেওঁলোকৰ পৰা অজান শক্তি আৰু ঊৰ্জা লাভ কৰিব। অস্থাৱৰ সম্পত্তিৰ চুৰি হ'ব পাৰে, গতিকে গুৰুত্ব দিয়ক। সন্তানে ঘৰুৱা কামত সহায় কৰিব। আজিৰ দিনাখন প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আপোনাৰ কলাত্মক কামেৰে লোকসকলক আচৰিত কৰি প্ৰশংসা লাভ কৰিব। আধ্যাত্মিক গুৰু বা ডাঙৰজনৰ সহায় পাব পাৰে। জীৱনসংগীৰ লগত হাঁহি খিখিন্দালি আৰু ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই আনিব। কুম্ভ ৰাশি জীৱনক চিৰস্থায়ী বুলি নাভাবি সজাগতা বৃদ্ধি কৰক। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় গোচৰত জয়লাভ কৰি ধন লাভ কৰিব পাৰে। বন্ধু আৰু আত্মীয়ৰ লগত সময় কটোৱাৰ পৰিৱৰ্তে ৰাজকীয় আনন্দ লোৱাৰ এয়াই সঠিক সময়। অন্য সুখ দি পুৰণি ভুল পাহৰি জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। অফিচত আজি বহু প্ৰগতি লাভ কৰিব। যাত্ৰা লাভদায়ক হ'লেও খৰচী হ'ব। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱনে সঁচাকৈ সৌভাগ্য কঢ়িয়াই আনিছে। মীন ৰাশি যোগ প্ৰাণায়ামেৰে দিনৰ আৰম্ভণি কৰক, যি আপোনাক গোটেই দিনটো সক্ৰিয় কৰি ৰাখিব। বিবাহিতসকলৰ সন্তানৰ পঢ়া শুনাত বৃহৎ ধন খৰচ হ'ব। সামূহিক গতিবিধিত অংশগ্ৰহণেৰে নতুন বন্ধু লাভ কৰিব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ আহৰণ ক্ষমতাৰ বাবে সকলো সুযোগৰ সদ্ব্যৱহাৰ কৰক। অশান্তিৰ মাজতো আজি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু পচন্দৰ কাম কৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব।